কচু বুটৰ চব্জি হৈ গ'লগৈ। আজি স্পেচিয়েল কচু বুটৰ চব্জি। হেল্ল' বন্ধু বান্ধৱীসকল, নমস্কাৰ। আজি আমাৰ স্পেচিয়েল দিনৰ কাৰণে লৈছোঁ কচু বনাম। কচুকে লৈছোঁ, এয়া কেঁচা বুট লৈছোঁ, বুটটো সিজাই ল'ম আৰু এটা বিলাহী লৈছোঁ। আজি এইখিনি বনাবৰ কাৰণে ৰেডি কৰি লৈছোঁ। এতিয়া কচুখিনি বাকলি গুচাই আৰম্ভ কৰিম। ফুলপাহ বৰ মৰম লাগিছে ন, আমাৰ পদূলি মুখতে আছে এই ফুলপাহ। কচুখিনি কাটি হ'ল, গৰম পানী দি তিয়াই থৈ দিছোঁ। তাৰপিছত এইপিনে বিলাহী আৰু জলকীয়াখিনিও কাটি ল'লোঁ, লগতে বুটখিনি সিজাই লৈছোঁ। পিঁয়াজ এটা কাটি লৈছোঁ, ডাঙৰ পিঁয়াজ এটা সৰু সৰুকৈ কাটি লৈছোঁ। এটা তেজপাতৰ সৈতে জিৰাৰ গুটি আৰু শুকান জলকীয়া দুটা, পিচি লোৱা আদা নহৰু, কাটি লোৱা বিলাহীখিনি দিলোঁ। এতিয়া কচুখিনি দি দিলোঁ। জিৰা গুড়া, ধনিয়াৰ গুড়া, মিট মছলা অকণমান দিলোঁ, জালুকৰ গুড়া অলপ দি দিছোঁ। কচু বুটৰ তৰকাৰী হৈ গ'লগৈ। কচু বুটৰ চব্জি হৈ গ'লগৈ। আজি স্পেচিয়েল কচু বুটৰ চব্জি।